মোৰ চেনেলতে সকলোকে স্বাগতম জনাইছোঁ। আজি এটা পুনৰ নতুন ভিডিঅ' লৈ ওলাইছোঁ। গতিকে এই ব্লগটো বনাব ওলাইছোঁ আমাৰ 5 দিনমান আগত আমাৰ ইয়াত বহুত ডাঙৰকৈ এক্সিডেণ্ট হৈ গৈছে। গতিকে সেয়েহে দেখাব খুজিছোঁ। চাওকচোন ৰাইজসকল, এইটো পথ চাওক। ইয়াত বাৰিষাৰ বানপানীৰ ফলত বহুত ভীষণ ডাঙৰ এটা গাঁত হৈ গৈছে। গতিকে এই গাঁতটোত বহুত ডাঙৰ এক্সিডেণ্ট এটা হৈ গৈছে। সেয়েহে এই এক্সিডেণ্ট হোৱাৰ বিষয়লৈ মই অলপ দেখাব ওলাইছোঁ ৰাইজক, যাতে যদি এনেকুৱা যদি গাঁত হৈ থাকে নিশ্চয় এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা আছে। গতিকে মই চৰকাৰক আহ্বান কৰিব খোজোঁ যাতে আমাৰ এই মেৰামতিসমূহ যিসকলে এই কণ্ট্ৰেক্টটো লৈছে, যাতে আমাৰ চৰকাৰখনে অতি সোনকালে সেই কণ্ট্ৰেক্ট লৈছে যোনে, তাক যাতে সোনকালে খবৰ দি যাতে আমাৰ এই মেৰামতি ব্যৱস্থাটো কৰি দিয়ে। চৰকাৰক এই আহ্বান কৰোঁ। আৰু লগতে যিসকল সদাশয় ব্যক্তি আমাৰ এতিয়া অহা যোৱা কৰি থাকে, গতিকে আপোনালোকে অলপ যথেষ্ট চাই চিন্তি চলক। কাৰণ ক'ৰবাত যাব হ'লেও যে ইমাৰ্জেঞ্চি এনেকৈ গ'লে নহ'ব, কাৰণ ৰাস্তা পদূলি বাৰিষাত বহুত যথেষ্ট জেগাতে এনেকুৱা হৈ আছে সুবিধা। গতিকে এই অসুবিধাক চাই কিনি যাতে আপোনালোকে চাই চিন্তি যায়। আৰু চাওক, এই পথটো ৰঙাপাৰাৰ পৰা কৈলাজুলিলৈ যায়, গতিকে কৈলাজুলি বগীজুলিত যায়। গতিকে এই পথেদি আমাৰ ৰাইজসকলে অহা যোৱা কৰে। গতিকে চাওক, এইখিনি অলপহে লাগি আছে কেমেৰামেন। গতিকে চাওকচোন, ৰাস্তা ইয়াত এই ৰাস্তাটো চাওক অলপহে আছে। গতিকে ইয়াত যদি আমাৰ ৰাইজে অহা যোৱা নকৰে, তেন্তে আমাৰ ভাতৰ মুঠিও মানে যোগাৰ কৰাটো অসুবিধা হয়। গতিকে আমাৰ মহিলাসকলেই হওক বা আমাৰ ষ্টুডেণ্টসকলেই হওক, যথেষ্ট ৰাইজসকলে যাই কিনে ৰঙাপাৰাত অহা যোৱা কৰিবলগীয়া হয়, গতিকে ব্যৱসায়ৰ সূত্ৰে। গতিকে সেয়েহে আহ্বান কৰোঁ, আপোনালোকে সকলোৱে সতৰ্ক হওক, যাতে ক'ৰবাত গৈছোঁ বুলিকে ইমাৰ্জেঞ্চিকৈ স্পীড নাহিব, অলপ চাই চিন্তি যাওক। কাৰণ ৰাতিত আৰু যিটো ঘটনা ঘটি গৈছে, গতিকে এই ঘটনা ঘটাৰ অৱস্থাত এইবিলাক নাইছিলে। গতিকে এতিয়া প্ৰটেকশ্যন এইবিলাক ছেফটি এতিয়া বম্ববোৰ লগাই দিয়া হৈছে। গতিকে ময়ো অলপ সহায় কৰি দিলোঁ, যাতে এই ৰেড ফ্লেগটো লগাই দিছোঁ, যাতে সেইটোও লগাই দিছোঁ, যাতে ৰাইজে অলপ চাই চিন্তি যাতে সাৱধান হ'ব পাৰে। সেয়েহে অনুৰোধ কৰোঁ, কাৰণ আপুনি ছেফ থাকক, লগতে আপোনাৰ পৰিয়ালো ছেফ ৰাখক। সেয়েহে মই মেইন ব্লগটো বনোৱাৰ উদ্দেশ্যটো সেইটোৱে হ'ল। গতিকে আমাৰ এই পথটো গতিকে ৰঙাপাৰাৰ পৰা কৈলাজুলি বগীজুলিলৈ যায় আৰু উত্তৰে দক্ষিণে আছে। গতিকে ৰাইজসকল, আপোনালোকে যদি আহে অলপ সাৱধানকৈ আহিব, কাৰণ এই পথটো আছে আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ভিতৰত থকা গড়মাৰা পঞ্চায়তৰ যেনিবা চুতীয়া সমষ্টি। এতিয়া নতুন হ'লেতো ৰঙাপাৰাই হ'ব ৰাইজসকল। গতিকে সেয়েহে মই জনাই দিলোঁ অলপ, আপোনালোকে ইয়াত যদি অহা যোৱা কৰে ৰাতিত সাৱধানে যাওক। কাৰণ বহুত ৰাস্তাটো চাই দেখিছেই কেনেকৈ কণ্ডিশ্যন হৈ আছে। ইয়াত যদি নিশ্চয় কেনেবাকৈ যদি সোমাই যায়, গতিকে ইয়াত বচাটো মুস্কিলেই আছে। গতিকে বিভিন্ন বহুত হাত ভৰি ভাঙি যাব পাৰে, বিভিন্ন কষ্ট পাব পাৰে সেয়েহে আমাৰ দুখীয়া শ্ৰেণীৰ ৰাইজসকল, গতিকে আপোনালোকে যদি সতৰ্ক নহয়, নিশ্চয় আমি বহুত ডাঙৰ ভীষণ এক্সিডেণ্টত ভুগিব পাৰোঁ। অলৰেডি হৈ গৈছে। গতিকে আশা কৰোঁ, ভগৱানক যাতে কামনা কৰোঁ যাতে সিহঁতেও অতি সোনকালে ভাল হৈ উঠে, সেয়ে মোৰ অনুৰোধ থাকিল। লগতে আমাৰ এই মেৰামতিৰ অৱস্থাটো যাতে চৰকাৰে অতি সোনকালে আমাক এই সুবিধাটো কৰি দিয়ে, কাৰণ আমাৰ এইটোৱে মেইন ৰাস্তা। গতিকে এই ৰাস্তাটোৱে যথেষ্ট ৰাইজসকলে অহা যোৱা কৰে। সেয়েহে মোৰ দেখুওৱা উদ্দেশ্যটো হ'ল সেইটোৱেই। গতিকে আমাৰ মেৰামতি সুবিধাটো কৰি দিয়ক। আৰু ৰাইজক মই আহ্বান কৰোঁ যাতে আপোনালোকে বাইকে চলাওক, কাৰে চলাওক, বাৰু বাইক চলালে আপোনালোকে হেলমেটটো পিন্ধিব, কাৰণ আপুনি ছেফ থাকা, আপোনাৰ ফেমিলি ছেফ থাকা। গতিকে আৰু যদি কাৰ চলায় নিশ্চয় ছেফটি বেল্ট লগাওক। সেয়ে মই আহ্বান কৰোঁ আমাৰ ৰাইজকো। আৰু লগতে সেয়ে যিসকল ব্যক্তিয়ে মোৰ ব্লগটো যদি ভাল পাইছে, নিশ্চয় লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু যিসকলে নতুনকৈ আহিছে, নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কোণত বেল আইকনটো আছে টিপি ল'ব। গতিকে মোৰ চেনেলটো যদি চাই আপোনালোকে যদি উপকৃত হৈছে, তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ ব্লগটো ইমানতে সামৰিব। চি ইউ নেক্সট ব্লগ।